হেল্ল' আশা কৰোঁ তোমালোক চবৰে ভাল। আজি আমি ষ্টাৰ্ট দিম আমাৰ চাৰিওফালৰ পদাৰ্থবোৰ বিশুদ্ধনে অনুশীলনী কুৱেশ্যনখিনি ক্লাছ 9ৰ ছেকেণ্ড অধ্যায় ছেকেণ্ড চেপ্টাৰটোৰ। চ' ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ফাৰ্ষ্ট কুৱেশ্যনটো কৈছে যে নিমখৰ পানীৰ দ্ৰৱণৰ পৰা মানে নিমখ পানীৰ পৰা কথা কৈছে আমি ছডিয়াম ক্লৰাইডটো কেনেকে এক্সট্ৰেক্ট কৰিম মানে পৃথক কৰিম আৰু সেইটো কিহৰ দ্বাৰা কি পদ্ধতিৰ দ্বাৰা এক্সট্ৰেক্ট কৰা হয় বুলি কৈছে বাষ্পীভৱন পদ্ধতি। ছডিয়াম ক্লৰাইড আৰু এমনিয়াম ক্লৰাইডৰ মিশ্ৰণৰ পৰা এমনিয়াম ক্লৰাইড কেনেকে আনিম। নেক্সট কৈছে যে ছডিয়াম ক্লৰাইড আৰু এমনিয়াম ক্লৰাইডৰ যোনটো মিশ্ৰণ যোনটো মিক্স হৈছে ছডিয়াম ক্লৰাইড NaCl আৰু AlCl3 বা AlCl2 যদি মিক্স হৈ থাকে তেতিয়া তাৰপৰা আমি এমনিয়াম কেনেকে আনিম। এমনিয়াম মানে NH4 এমনিয়াম ক্লৰাইড NH4Cl এমনিয়াম ক্লৰাইড আমি কেনেকে তাৰপৰা উলিয়াই আনিম আৰু তাৰ পদ্ধতিটো হৈছে ঊৰ্ধ্বপাতন পদ্ধতি। আৰু এই পদ্ধতিকেইটা মই এতিয়া এনেকে ডাইৰেক্ট কৈ নিদিওঁ, মই লেচনটো পঢ়াম। ইয়াৰ পিছতে যেতিয়া লেচনটো পঢ়াম তেতিয়া আমি এই পদ্ধতিৰ বিষয়ে ডিটেইলছকে আমি জানিম। চ' নেক্সট কুৱেশ্যনটো হৈছে যে গাড়ী ইঞ্জিন তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা কেনেকে পৃথক কৰিম ফিল্টাৰ কৰা পদ্ধতিৰে। চবেই জানে যে ফুলৰ পাহিৰ নিষ্কাশিত তৰলৰ পৰা ৰঞ্জক পদাৰ্থ কেনেকে আনিম বৰ্ণলেখন পদ্ধতিৰে, এইটোতো জানেই। চ' দৈৰ পৰা মাখন কেনেকে উলিয়াই তোমাৰ কিবা অপকেন্দ্ৰিক পদ্ধতি। পানীৰ পৰা তেল ঠিক তেনেদৰে এনেকে মনত ৰাখিবা। পানীৰ পৰা তেল কেনেকে আনে পৃথকীকৰণ। পানীৰ পৰা তেল পৃথকীকৰণ চুপি ব্যৱহাৰ কৰা হয় আৰু এইটো পানীৰ পৰা তেলটো ইজিলি আমি পৃথক কৰিব পাৰো। কেনেকে বোলে তুমি গ্লাছ এটাত ল'বা, গ্লাছ এটাত পানী দিলা, তেল দি দিলা, তেলখিনি ওপৰত উপঙি থাকিব ধুনীয়া আছে, নহ'লে তেলখিনি তললৈ গৈ যাব, নহ'লে ওপৰত থাকিব। তো ধুনীয়া আছে, গোটেইখিনি পৃথক কৰি দিব পাৰিবা। তো চাহৰ পৰা চাহপাত ফিল্টাৰ কৰা পদ্ধতি। চাহৰ পৰা চাহপাত কেনেকে উলিয়াই আমি চাকনি দিম, ইয়াত ফিল্টাৰ কৰিছোঁ। মই এইখিনি যেতিয়া পঢ়াম তেতিয়া ডিটেইলছত আমি ক'ম দেই। এতিয়াতো ধুনীয়া আছে এনেকে অনুশীলনী ডিছকাছ কৰিছোঁ যেতিয়া অকল এনচাৰখিনি কৈ গৈছোঁ। চ' বালিৰ পৰা পিন চুম্বকীয় পৃথকীকৰণ পদ্ধতি। মানে বালিত যেনিবা পিন আছে তাত সেই পিনখিনি কেনেকে অঁতাম চুম্বকীয় দখলৈ যাম, এনেকে বালিখিনি ওপৰত এনেকে ঘূৰাই থাকিম। পিনটো চুম্বকে আকৰ্ষণ কৰিব না, পিনটো চুম্বকত খাটাক লাগি যাব। বালিখিনি পৰা তেতিয়া পিনখিনি পৃথক হৈ গ'ল নাই, পিনখিনি আমি তাৰপিছত এই চুম্বক ধপা অঁতৰাই দিলে হৈ যাব। তেনেকে বুজো। তেনেকে চুকুৰাৰ পৰা গৰম গুটি জৰা প্ৰক্ৰিয়াৰে। তাৰপিছত এইটো পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সুষম কণিকা আশ্ৰাৱণ পদ্ধতি। তেনেকে 2 আৰু 3 নম্বৰটো কি ক'ম মই এতিয়া। 2 নম্বৰটো কৈছে তোমাৰ একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ লিখা আছে। ইয়াত একো নকওঁ, ইয়াত চব পদক্ষেপ লিখা আছে, তোমালোকে নিজে পঢ়ি ল'বা। 1 2 3 4 কিন্তু মই যে দ্ৰৱণ কাক বোলে দ্ৰাৱক কাক বোলে অকণমান কৈ দিওঁ। যে দ্ৰৱণ কি হৈছে তোমালোকে বুকখনৰ পেজ নম্বৰ তোমালোকে 15ত চাব পাৰা। 15ত কি কৈছে প্ৰশ্নাৱলী পিছতে আছে দ্ৰৱণ কি। দ্ৰৱণ হৈছে 2 বা ততোধিক সমসত্ব পদাৰ্থৰ এটা মিশ্ৰণ। সমসত্ব মিশ্ৰণ মানে যেনিবা টেঙা পানী এটা সমসত্ব মিশ্ৰণ। পানী আছে টেঙাটো যেতিয়া চেপি দিম তাৰপিছত গুলি দিম, গোটেইখিনি ধুনীয়াছে মিক্স হৈ যাব ন। গোটেই পানীখিনি একদম ধুনীয়াছে টেঙা গোটেই পানীখিনি মিক্স হৈ যাব নে এখিনি টেঙা হয় আৰু এখিনি টেঙা নহয়, সেনেকুৱা হয়। গোটেইখিনিতো টেঙা হৈ যায়। এইটো সমসত্ব মিশ্ৰণ। যিকোনো বস্তু এটা মানে সমসত্ব মিশ্ৰণ হবলৈ হ'লে সমানভাৱে গোল খাব লাগিব, সমানভাৱে গোলটো মিশ্ৰিত হৈ যাব লাগিব, তাকে সমসত্ব মিশ্ৰণ বুলি কয়। এতিয়া দ্ৰৱণ কাক বোলে যে 2 বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণকে দ্ৰৱ বা দ্ৰৱণ বোলে। তেনেকে দ্ৰাৱক আৰু দ্ৰব্য কি যে দ্ৰৱণ দুই ভাগতে ক'ব পাৰি। এইটো তোমালোকে পেজ নম্বৰ 16ৰ ফাৰ্ষ্ট পেৰাগ্ৰাফটোত আছে যে দ্ৰৱণৰ 2টা উপাদান থাকে। চ' দ্ৰৱণৰ 2টা উপাদান কি দ্ৰাৱক আৰু দ্ৰব্য। চ' দ্ৰৱণ মানে কি দ্ৰাৱক আৰু দ্ৰব্য। দ্ৰৱণ মানে হৈছে যিখিনি মিক্স হৈ পিনি যিখিনি বস্তু আছে, টেঙা পানীখিনি ধৰি লোৱা হৈ গ'ল, বোলে নিমখ পানীখিনি ধৰি লোৱা, তোমালোকে একদম ধৰি লোৱা নিমখ পানীখিনি নিমখ আছে আৰু
পানী আছে আৰু তুমি নিমখ দিলা, হৈ গ'ল। সেইখিনি দ্ৰৱণ বুলি কৈছে, মিক্স হৈ আছে নিমখ পানী, সেইখিনি দ্ৰৱণ। এতিয়া যোনটো পৰিমাণ তাত বেছি আছে সেইটো কোৱা হয় দ্ৰাৱক, আৰু যোনটো পৰিমাণ কম আছে তাক কোৱা হয় দ্ৰব্য। এতিয়া চোৱা, পানী তাত বেছিকে আছে, নিমখ পানীখিনিত পানী বেছিকে আছে, প্ৰথমতে পানীটো বেছিকে আছিলে, সেইটো কাৰণে তাক কি বুলি ক'ব লাগিব আমি দ্ৰাৱক। আৰু দ্ৰব্য কাক কম? যিটো আমি দিম, যিটো আমি দিলো ন নিমখ, সেইটো কোৱা হয় দ্ৰব্য। বুজি পালা? দেন তোমালোকে 3 নম্বৰটো মই যেতিয়া লেচনটো পঢ়াম তেতিয়া ধুনীয়াছে একেলগে ডিছকাছ কৰিম। 4 নম্বৰটো চাওঁ। 4 নম্বৰটো কৈছে সংপৃক্ত দ্ৰব্য। সংপৃক্ত দ্ৰব্য কাক? সংপৃক্ত দ্ৰব্য এটা উদাহৰণ দি ব্যাখ্যা কৰিছে। এক নিৰ্দিষ্ট উষ্ণতাত এটা উষ্ণতা থাকিব লাগিব, নিৰ্দিষ্ট এটা ৰুম টেম্পাৰেচাৰ, এটা ৰুমত আছো মই, টেম্পাৰেচাৰ এটাতো হৈ আছে, কিবা এটা টেম্পাৰেচাৰ আছে, এটা নিৰ্দিষ্ট উষ্ণতাত এটা দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হৈ থাকিলে তাক সংপৃক্ত দ্ৰব্য বোলে। এতিয়া চোৱা, সৰ্বোচ্চ পৰিমাণৰ এক নিৰ্দিষ্ট উষ্ণতাৰ সৰ্বোচ্চ পৰিমাণৰ যদি দ্ৰৱীভূত হৈ থাকে তাকে সংপৃক্ত দ্ৰব্য বোলে। এতিয়া চোৱা, নিমখ, প্ৰথমতে নিমখ আছে, পানী থৈছা, নিমখ আছে, নিমখ গুলি আছা, নিমখ দি আছা, গুলি আছা, পানীখিনিত নিমখ দি আছা, গুলি আছা। এনেকুৱা এটা সময় আহিব যেতিয়া তুমি নিমখ দিবা আৰু পানীত গোল নাখায়, আৰু সেইটোকে সংপৃক্ত দ্ৰব্য বুলি কৈছে। যিমানটো সময়লৈকে গোল খাই থাকিব আৰু তাৰপিছত গোল নাখায়গৈ, যিমান নিমখ দি থাকিলেও, সেই যোনটো সময়লৈকে সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য যিটো আমি দিলো ন দ্ৰব্য, সেইটো সৰ্বোচ্চ পৰিমাণৰ দ্ৰৱীভূত হ'ল যিমানটোলৈকে, আৰু তাতকৈ বেছিকে নহ'ব, যিমানটোলৈকে হ'ল তাকে সংপৃক্ত দ্ৰব্য বুলি কোৱা হয়। তো উদাহৰণ এটা চৰুত দিছে, তেনেকে 100 মিলিমিটাৰ পানীত ইমান গ্ৰাম NaCl মিলাব পাৰি। মানে এতিয়া ধৰি লৈছো, এই 100 মিলিমিটাৰ মান পানী আছে, তাত 50 গ্ৰাম আমি NaCl দিব পাৰিম, আৰু তাতকৈ বেছি দিলে সেইখিনি গোল নাখায়, নিমখ ভাৱে থাকিব। নিমখ পানীত যদি আমি বোলে পানীত 100 মিলিমিটাৰ পানী আছে, 100 মিলিলিটাৰ পানী আছে, তাত আমি 50 গ্ৰাম NaCl হে মিলাব পাৰিম। 50 গ্ৰাম NaCl মানে কি? নিমখ। 50 গ্ৰাম নিমখে আমি মিলাব পাৰিম, আৰু তাতকৈ বেছিকে মিলাব নোৱাৰো। তাতকৈ যদি বেছিকে আমি মিলাই থাকো, নিমখখিনি নিমখ ভাৱে হৈ থাকিব আৰু সেইটো গুলি খাই নাযায়। সংপৃক্ত দ্ৰব্য বোলে। তেনেকে আমাৰ, যদি তোমালোকে বুজি পাইছা তেনেহলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা। তো বিশুদ্ধ পদাৰ্থ, বিশুদ্ধ পদাৰ্থ মানে কি? যিবোৰ পদাৰ্থৰ একে অণুৰ দ্বাৰা গঠিত, একে অণু, বোলে অক্সিজেন আছে, অক্সিজেনে হ'ব লাগিব, পানী আছে, পানীয়ে হ'ব লাগিব, তাত বেলেগ আইৰন চাইৰন মিক্স হৈ থাকিলে নহ'ব। তাকে কি হয়? একেই পদাৰ্থৰ অণুৰ দ্বাৰা গঠিত হ'ব লাগিব, তাকে বিশুদ্ধ দ্ৰব্য বুলি কোৱা হয়। আৰু এটা পদাৰ্থ সদায় নিৰ্দিষ্ট উষ্ণতাত গ'লে, এইটো তোমালোকে নিলিখি ল'ব, বিশুদ্ধ পদাৰ্থ কাক বোলে সেইটো তোমালোকে লিখিবা এই লাইনটো। যিবোৰ পদাৰ্থৰ একে অণুৰ দ্বাৰা গঠিত, বেলেগ বেলেগ পদাৰ্থৰ দ্বাৰা গঠিত নহয়, তাক বিশুদ্ধ বুলি কয়। যেনেকে বোলে বৰফ, পানীত সদায় বৰফ, বিশুদ্ধ বৰফ, সদায় বিশুদ্ধ বৰফ, মানে একদম চাফা বৰফ, মানে তাত আকৌ মিক্স হৈ থকা নাই, সেই বৰফটো সদায় 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত গলিবই। যদি তাত বেলেগ মিক্স হৈ থাকে তেতিয়াহ'লে 0 ডিগ্ৰীত নগলে, হৈ গ'ল, 0 ডিগ্ৰীত উষ্ণতাত নগলে। তেনেকে পানী সদায় 0 ডিগ্ৰী চেলচিয়াছত ঘনীভূত হয়। মানে কি বৰফ হ'লে পানীটো 0 ডিগ্ৰীত কি হয়? বৰফলৈ যায়, হৈ গ'ল। পানীটো কি আছিলে? 0 ডিগ্ৰী উষ্ণতাত কি হয়? বৰফলৈ যায়। কিন্তু যদি তাত মিক্স হৈ থাকে, যদি বিশুদ্ধ পদাৰ্থ বোলে যদি মিক্স হৈ থাকে, বিশুদ্ধ নহয় বোলে, তেতিয়া সেইটো 0 ডিগ্ৰী নহ'ব, 1 ডিগ্ৰী মানতহে সেইটো বৰফ হ'বগৈ। পানীত গৈ পিনে পানীখিনি 1 ডিগ্ৰী মানতহে বৰফ হ'বগৈ। তেনেকে বিশুদ্ধ হৈ গ'ল। বিশুদ্ধ পদাৰ্থ এটা মনত ৰাখিবা চিম্পুল, যে যিবোৰ পদাৰ্থ একেটা অণুৰ দ্বাৰা গঠিত হ'ব লাগিব, বেলেগ বেলেগ নহ'ব, তাকে কি ভাবে? বিশুদ্ধ পদাৰ্থ হৈ গ'ল। বা কলয়ত, ইয়াছ, আমি কলয়ত কি পঢ়িম? বুজো কলয়ত কি? চোৱা, যিবোৰ অসমহত্ত দ্ৰৱৰ কণিকাবোৰ, যিবোৰ অসমহত্ত মানে সমানভাৱে মিক্স হৈ নাথাকে, তেনেকে টেঙা পানী, নিমখ পানী, সেইবোৰ সমানভাৱে মিক্স হৈ থাকে, কিন্তু ইয়াত সমানভাৱে মিক্স হৈ নাথাকে। কিন্তু সমানভাৱে অসমহত্ত দ্ৰৱ সমানভাৱে মিক্স হৈ নাথাকে, কিন্তু খালী চকুৰে দেখাও পোৱা নাযায়, কিন্তু সেই পদাৰ্থখিনি মিক্স হৈ আছে। তাত পানীখিনিত বোলে সেই পদাৰ্থখিনি মিক্স হৈ আছে, কিন্তু আমি খালী চকুৰে দেখা নাই এতিয়ালৈকে। কিন্তু যদি আমি পোহৰৰ ৰশ্মিত দিম, তেতিয়াহে আমি দেখা পোৱা যায়, আৰু সেইবোৰ দ্ৰৱক কলয়ৰ দ্ৰৱ বোলে, কলয়ৰ দ্ৰৱ বোলে। এতিয়া চোৱা দেই, এইটো হয়, এইটো কলয়ত হয়, এই হালধীয়া যোনটো আছে এইটো কলয়ত হয়। ইয়াত দেখিছে জানো
কিবা কণিকা চনিকা আছে জানো? নাই। খালী চকুৰে কিবা দেখিছে জানো? ইয়াত নাই দেখা। যেতিয়া খালি টৰ্চ লাইটৰ পোহৰটো মাৰি দিলো তেতিয়া ইয়াতে এইবোৰ নীলা নীলা কণিকাবোৰ দেখিছে নে? যিবোৰ অসমত্ব দ্ৰৱ সমানভাৱে মিক্স হৈ আছে জানো? ইয়াত এটা আছে কণিকা, ইয়াত এটা আছে, ইয়াত এটা কণিকা আছে, ইয়াত সমানভাৱেতো মিক্স হৈ থকা নাই। আৰু খালী চকুৰে আমি দেখি পাইছো জানো? খালী চকুৰে দেখি এইবোৰৰ খালী চকুৰে দেখিব পাইছো জানো? নাই পোৱা। কিন্তু যেতিয়া আমি পোহৰ পেলালো টৰ্চ লাইটৰ পোহৰটো মাৰি দিলো তেতিয়াহে আমি দেখিছো। এতিয়া কৈছে যিবোৰ অসমত্ব দ্ৰৱ কণিকা খালী চকুৰে দেখা পোৱা নাযায় কিন্তু পোহৰ ৰশ্মি যাব দিলে আমি দেখিবলৈ পাওঁ, সেইবোৰ দ্ৰৱক কলয়ৰ দ্ৰৱ বোলে। হৈ গ'ল। তেনেকে এইবোৰ উদাহৰণবোৰ চাই ল'ব তোমালোকে। প্ৰলম্বন কাক বোলে? প্ৰলম্বন কাক বোলে? যিবোৰ অসমত্ব মিশ্ৰণত খালী চকুৰে দেখা যায় কিন্তু যিবোৰ অসমত্ব মিশ্ৰণ সমানভাৱে মিক্স হৈ থকা নাই, এইটো কি বুলি কয়? প্ৰলম্বন বুলি কয়। চাবা দেই, খালী চকুৰে দেখিছো আমি এইবোৰ কণিকা, বগা বগা এইবোৰ কণিকা, খালী চকুৰে আমি দেখিছো এইবোৰ কণিকা, খালী চকুৰে দেখিছো, খালী চকুৰে দেখা পোৱা যায় আৰু সেইবোৰ মিশ্ৰণকে প্ৰলম্বন বুলি কোৱা হয়। হৈ গ'ল। প্ৰলম্বন কাক বোলে? যিবোৰ অসমত্ব মিশ্ৰণ সমানভাৱে মিক্স হৈ যায়। ইয়াত এটা কণিকা আছে, ইয়াত এটা কণিকা আছে, চবতে কণিকাকেইটা থাকিব লাগিব, তেতিয়াহে সমানভাৱে বুলি কয়। এইটো য'তে আছে, এইটো এটা কণিকা, ইয়াত এটা কণিকা আছে, ইয়াত এটা কণিকা আছে, ইয়াত আছে, সমানভাৱে মিক্স হৈ আছে জানো? আৰু কিন্তু খালী চকুৰে আমি দেখা পোৱা যায়। আৰু যিবোৰ অসমত্ব মিশ্ৰণত কণিকাবোৰ খালী চকুৰে দেখা পোৱা যায় তাক প্ৰলম্বন, আৰু যিবোৰ অসমত্ব মিশ্ৰণত কণিকাবোৰ খালী চকুৰে দেখা পোৱা নাযায়, অকল পোহৰ পেলাইহে দেখা পোৱা যায়, তেতিয়া আমি তাক কি বুলি ক'ম? কলয়। আৰু যিবোৰ খালী চকুৰে দেখা পোৱা যায় সেইবোৰ প্ৰলম্বন। হৈ গ'ল। বুজি পালা যদি লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। নেক্সটটো কি কৈছে? তোমাক বৰণশীল তৰল এটা দিয়া হৈছে, মানে বৰণশীল এটা জুলীয়া পদাৰ্থ আমাক দিছে। বৰণশীল মানে একো ৰং চং নথকা বৰণশীল এটা জুলীয়া পদাৰ্থ দিছে। এটা বিশুদ্ধ পানী বুলি কেনেকে প্ৰমাণ কৰিবা? সেই তৰলখিনি আমি বিশুদ্ধ পানী বুলি কেনেকে আমি প্ৰমাণ কৰিম? ইয়াছ, আমি জানো কি হয়? পানী 100 ডিগ্ৰী চেলচিয়াছত কি হয়? বায়ুমণ্ডলীয় চাপত যদি তৰলখিনি মানে যোনখিনি তৰল আমাক দিছিলে সেইখিনি যদি উতলাও তেতিয়াহ'লে 100 ডিগ্ৰী চেলচিয়াছত কি হ'ব? উতলিবলৈ আৰম্ভ কৰিব, ভাপলৈ পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিব। আকৌ ভাপলৈ পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিব। তেতিয়া আমি কেনেকৈ গম পাম? যদি তৰলখিনি 100 ডিগ্ৰী চেলচিয়াছত ভাপলৈ পৰিৱৰ্তন হৈছে তেতিয়াহ'লে সি বিশুদ্ধ পানী প্ৰমাণ কৰি দিলোঁ আমি। যদি আমি টেম্পাৰেচাৰ দি দিলোঁ, পানীখিনি তৰলখিনি ল'লোঁ, টেম্পাৰেচাৰ দি দিলোঁ, 100 ডিগ্ৰী হৈছে বুলি চাই আছোঁ, থাৰ্মোমিটাৰত 100 ডিগ্ৰী হৈ গ'ল, এই ভাপ হ'বলৈ আৰম্ভ কৰিলে, তেতিয়া গম পালোঁ এইখিনি বিশুদ্ধ পানী প্ৰমাণ কৰি দিলোঁ আমি। এতিয়া পঢ়ি যাওঁ উত্তৰটো। বায়ুমণ্ডলীয় চাপত যদি তৰলখিনি উত্তলাংক 100 ডিগ্ৰী চেলচিয়াছ হয় তেন্তে তৰলখিনি বিশুদ্ধ পানী। আৰু যদিহে তৰলখিনি উষ্ণতাংক 100 ডিগ্ৰী চেলচিয়াছতকৈ যদি বেলেগ বাঢ়িও যায়, কমিও যায়, তেতিয়াহ'লে এইটো বিশুদ্ধ পানী নহয়। বিশুদ্ধ পানী হয় কেতিয়া? যেতিয়া 100 ডিগ্ৰী চেলচিয়াছত উতলিব লাগিব, ভাপলৈ পৰিৱৰ্তন হ'ব লাগিব। বুজি পালা যদি লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা এণ্ড শ্বেয়াৰ কৰিবা। তো আমি তাৰপিছলৈ চাম এইখিনিতো বুজো। তলৰ কৈছে যে তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ বিশুদ্ধ পদাৰ্থৰ শাৰীত পৰিব? বিশুদ্ধ পদাৰ্থ মানে কি কৈছো? যিটো এটা কণিকাৰ দ্বাৰা মানে একে কণিকাৰ দ্বাৰাই গঠন হৈছে যিটো পদাৰ্থ, তাক বিশুদ্ধ কণিকা বুলি কয় দেই। এতিয়া বৰফ, বৰফ বিশুদ্ধ পদাৰ্থ। গাখীৰ বিশুদ্ধ পদাৰ্থ, তাত একো মিক্সন থাকে, মানুহে মিক্স কৰে, সেইটো বেলেগ পানী চানী দি পিনি, কিন্তু গাখীৰটো একচুৱেলকে এইটো বিশুদ্ধ হয়। লুৰ নহয়, লুৰত যিটো মিক্স হৈ থাকে, লুৰত তোমাৰ আমি আৰ্থ কাষ্টৰ পৰা উলিয়াওঁতে কিবা কৰোঁতে তাত বহুত মিক্স হৈ থাকে, সেইটো কাৰণে আমি এতিয়া নকওঁ, এইবোৰ মেটেলজি বুলি চেপ্টাৰ এটা পাবা পিছত, তো সেইটো পঢ়িলে পাবা, এতিয়া মই নকওঁ। তো হাইড্ৰক্লৰিক এচিড বিশুদ্ধ, কেলছিয়াম অক্সাইড বিশুদ্ধ, পাৰা Hg হয়, ইয়াৰ যোনটো ৰাসায়নিক মানে কি সংকেত হয় এইটো Hg হয়, তোমাক ৰাখিবা। ইটা মিক্স হৈ থাকে, কাঠ মিক্স হৈ থাকে, বায়ুটো আৰু জানাই বায়ুত অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন চব থাকে এইবোৰ, তো সি বিশুদ্ধ শাৰীত নপৰে। তো তেনেকে ইয়াত এনচাৰ লিখি আছে বিশুদ্ধ পদাৰ্থ বৰফ, গাখীৰ, হাইড্ৰক্লৰিক এচিড, কেলছিয়াম অক্সাইড, পাৰা এটচেট্ৰা এটচেট্ৰা। এণ্ড দেন তোমাৰ তলৰ মিশ্ৰণ পদাৰ্থবোৰৰ পৰা দ্ৰৱণবোৰ বাছি লয়। এতিয়া দ্ৰৱণবোৰ বাছি উলিয়াবলৈ কৈছে। দ্ৰৱণ মানে কি? দ্ৰৱণ মানে মই কি কৈছিলো? সমসত্ব মিশ্ৰণ। যিকোনো দুটা পদাৰ্থৰ সমসত্ব মিশ্ৰণ মানে সমানভাৱে মিক্স হ'ব লাগিব। হৈ গ'ল দ্ৰৱণবোৰ। এতিয়া মাটি
সমানভাৱে মিক্স হৈ থাকে জানো? সাগৰৰ পানী য়েছ সমানভাৱে মিক্স হৈ থাকে। বায়ু সমানভাৱে মিক্স হৈ থাকে চবতে। কয়লা চ'দা পানী য়েছ য়েছ। নটো নম্বৰত কি কৈছে তলৰ কোনটো তিনিডাল প্ৰভাৱ দেখুৱায়? তিনিডাল প্ৰভাৱ কোনটো দেখুৱায়? তিনিডাল প্ৰভাৱ লৱণৰ দ্ৰৱ, গাখীৰ, কপাৰ ছালফাৰ দ্ৰৱ, ষ্টাৰ চলিউশ্যন দেখুৱায় নেকি? দেখুৱায় গাখীৰে দেখুৱায় য়েছ। তোমালোকে ভাল পাইছে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা। এণ্ড 10 নম্বৰটো কৈছে তলৰ কোনবিলাক মৌল, কোনবিলাক যৌগ আৰু কোনবিলাক মিশ্ৰণ। এতিয়া মৌল মানে কি জানানে? এটা বস্তু হাইড্ৰজেন এটা মৌল, অক্সিজেন এটা মৌল, ছডিয়াম এটা মৌল, পটেছিয়াম এটা মৌল। যৌগ হবলৈ কি হ'ব? পটেছিয়াম অক্সাইড KO2 যৌগ মানে মিক্স হৈ আছে, পটেছিয়াম আৰু অক্সিজেন মিক্স হৈ আছে। মেগনেছিয়াম অক্সাইড MgO, মেগনেছিয়াম Mg আৰু অক্সিজেন O মিল খাই আছে মানে সেইটো যৌগ। মিশ্ৰণ মানে কি? দুটা বা ততোধিক পদাৰ্থ এটা মিশ্ৰণ হৈ যায়, মিক্সাৰ এটা হৈছে মুঠতে তাক মিশ্ৰণ বুলি কয়। এতিয়া আমি চাম য়েছ ছডিয়াম য়েছ এইটো কি মৌলত পৰিব? য়েছ ছডিয়ামটো মৌলত পৰিছে। চিলভাৰ ছডিয়াম মানে কি এনে হয়, ছডিয়াম মৌলত পৰিছে। চিলভাৰ জানাই এজি আৰ্গন চিলভাৰ এজি হ'ব পাৰে মানে চাই ল'বা। এইটো চিলভাৰটো কি হয়? টিন SN, চিলিকন SI, মিথেন য়েছ মিথেনটো মৌল নহয়, মিথেনটো যৌগ হয় কাৰণ মিথেনটো CH4 হয়। এইটো টাইপিং মিষ্টেক, এইটো যৌগত মিথেনটো লিখি দিবা দেই, মিথেনটো যৌগ লিখিবা য়েছ। যৌগত কেলছিয়াম কাৰ্বনেট CaCO3 তিনিটা মৌল গঠন হৈ আছে। Ca এইটো কেলছিয়াম, CO3 C মানে কাৰ্বন আৰু অক্সিজেন তিনিটা বহুতৰ মিক্স হৈ আছে, তাক কোৱা হয় যৌগ। কাৰ্বন ডাই অক্সাইড CO2 মিক্স হৈ আছে কাৰ্বন আৰু অক্সিজেনৰ এটা যৌগ গঠন কৰিছে মিশ্ৰণ। এতিয়া মিশ্ৰণ মানে কি? মাটি এটা মিশ্ৰিত মিক্স হৈ থাকে যদি চেনি দ্ৰৱণ, চেনি আৰু পানী কিবা কিবি মিক্স হৈ আছে চেনি দ্ৰৱণ। কয়লাটো ঢেৰ যদি কাৰ্বন মিক্স হৈ থাকে। বায়ুতো আৰু এইবোৰ জানাই আৰু হাইড্ৰজেন অক্সিজেন এইবোৰ ঢেৰ মিক্স হৈ থাকে। নাইট্ৰজেন চাবোনতো আৰু খাৰ মিক্স হৈ থাকে। তোমাৰ পটেছিয়াম মেগনেছিয়াম কেলছিয়াম এইবোৰ মিক্স হৈ থাকে। তেজতো মিক্স হৈ থাকে এইবোৰ জানা। চ' 11টো কৈছে তলৰ কোনবিলাকৰ ৰাসায়নিক পৰিৱৰ্তন মানে ৰাসায়নিক হয় যোনবোৰ ৰিয়েকশ্যন ঘটে, যোনবোৰ ভৌতিক পৰিৱৰ্তন নহয়, যোনবোৰ মানে নিজে নহয়, নেচাৰেল নহয় দেই। উদ্ভিদৰ বৃদ্ধিটো নেচাৰেল হয়, এইটো ভৌতিক পৰিৱৰ্তন হয় জানো? নহয়। যেনেকে এতিয়া ৰাসায়নিক পৰিৱৰ্তন উত্তৰখিনি চাওঁ। লোড নমাই ধৰে, এইটো ৰাসায়নিক পৰিৱৰ্তন। লোড নমাই ধৰিছে Fe+ আইৰণ চাইন সেইবোৰ সেনেকুৱা হৈছে নমাই, এইটো ৰাসায়নিক কিবা এটা হৈছে। খাদ্য ৰন্ধন কৰিছে, এইটো ৰাসায়নিক হয়। খাদ্য হজম হৈছে, এইটো আমাৰ ৰিয়েকশ্যন ঘটে। তাত মমবাতি জ্বলোৱাটো ৰিয়েকশ্যন হয়। বোলে মমবাতি তেনেকে আমি কিবা মেগনেছিয়াম ফিটাডাল জ্বলালো, মেগনেছিয়াম ফিটাডাল আছে Mg, তাত জ্বলাই দিলো মানে অক্সিজেনৰ পৰিৱেশত জ্বলালো O2 MgO এটা ৰাসায়নিক বিক্ৰিয়া হ'ল ন। সেইটো কাৰণে তেনেকে মমবাতি জ্বলোৱাটো এটা ৰাসায়নিক বিক্ৰিয়া। তো আই থিংক মোৰ চেপ্টাৰটো শেষ হৈছে চাগে। চ' আমি নেক্সট চেপ্টাৰটো লগ পাম আকৌ। থেংক ইউ। তোমালোকে যদি বুজি পাইছা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা। এণ্ড বাই বাই। এক্সাম ভালছে দিবা। বাই বাই, বেষ্ট অফ।